আজি আমি জানো আহক ৩০ জন অসমীয়া কবিক কি ছদ্মনামেৰে জনা যায়। অসম কেশৰী অম্বিকাগিৰি ৰায়চৌধুৰী, লোকপ্ৰিয় গোপীনাথ বৰদলৈ, সাহিত্যৰথী বা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, দানবীৰ ৰাধাকান্ত সন্দিকৈ, বন কোঁৱৰ আনন্দীৰাম দাস। উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ, বিপ্লৱী কবি প্ৰসন্নলাল চৌধুৰী, সিংহপুৰুষ ৰাধা গোবিন্দ বৰুৱা, কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া। দেশভক্ত তৰুণৰাম ফুকন, ত্যাগবীৰ হেমচন্দ্ৰ বৰুৱা, বাগ্মীবৰ বা ককা নীলমণি ফুকন, লোকপ্ৰাণ মতিৰাম বৰুৱা, অসম গৌৰৱ হেম বৰুৱা। নটসূৰ্য ফণী শৰ্মা, শোণিত কোঁৱৰ গজেন বৰুৱা, লোকনায়ক অমিয় কুমাৰ দাস, লোকবন্ধু ডক্টৰ ভুৱনেশ্বৰ দাস, সংগীত সূৰ্য ডক্টৰ ভূপেন হাজৰিকা। দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা, প্ৰতিমা খনিকৰ চন্দ্ৰকুমাৰ আগৰৱালা, বিহগী কবি ৰঘুনাথ চৌধুৰী, শেৱালী কবি ৰত্নকান্ত বৰকাকতি, অগ্নিকবি কমলাকান্ত ভট্টাচাৰ্য। ধনী কবি বিনন্দ চন্দ্ৰ বৰুৱা, ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, ভাঙনি কোঁৱৰ আনন্দ চন্দ্ৰ আগৰৱালা, বকুলবনৰ কবি আনন্দ চন্দ্ৰ বৰুৱা, অজগৰ কবি চৈয়দ আব্দুল মালিক। সকলো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনাক সহায় কৰাৰ উদ্দেশ্যেই আমাৰ এই ইউটিউব চেনেলটো খোলা হৈছে। আপুনি ছাবস্ক্ৰাইব কৰক, আপোনাৰ সহায় হ'ব। ধন্যবাদ।